উৰণীয়া হাঁহৰ মাত। কবি পাৰ্থ বিজয় দত্ত। আবৃত্তি ৰূপম হাজৰিকা। সেইদিনা ক'ত থাকিম? তোমাক আৱৰি থাকিমনে? নাৱৰ টিঙত বহি আকাশৰ তৰা কণিম নে বুঢ়ী দিহিঙত খনে খনে উটুৱাম কাগজৰ নাও? সেইদিনা কেনেদৰে থাকিম? ৰাতিটো যদি পোহৰ কুহেলিকা হয়, যদি মই হেৰাই যোৱাৰ ভয়ত বিতৰ্ত হৈ বাৰে বাৰে তোমাকেই খেপিয়াওঁ, মই কয়লাৰ খনিৰ এলান্ধকলীয়া এটা বনুৱা হৈ থাকিব পাৰোঁ, অথবা তীখাৰ ফেক্টৰীত জুইৰ গোলাম। তুমি নিজানত এটা চৰাই মাত। ৰ'দ বিচাৰি মই তোমাকেই তেতিয়াও বিচাৰিম, যদি সলনি হৈ যায় মোৰ ডাক ঠিকনা। চিঠিবোৰ বিয়েৰিং হৈ উভতি যাব। আমি ইজনে সিজনক ভুল বুজিম, অভিমানে উটুৱাই নিব অতবোৰ বছৰ। উভতাৰ বাটতো বান আহিব, বাটবোৰ নদী হ'ব, প্ৰলোভন দিব আৰু বৈ থাকিব। চহৰত ভিৰ বাঢ়িব, উত্ৰাউল মানুহবোৰে গৈ মুকলি কৰিব আমাৰ পূৰ্বপুৰুষৰ মৰিশালি থকা বাহনি। তাতেই এটা কেঁকুৰি হ'ব। পাহাৰটোৰ টিঙৰ পৰা এজাক বনৰীয়া ভাটৌ নামি আহিব, নে ইয়াৰ পৰা উৰা মাৰি পাহাৰৰ টিঙত বহিবগৈ। সেইদিনা ক'ৰবাততো থাকিম, য'তেই থাকোঁ তোমাক বাৰে প্ৰতি বিচাৰিম।